নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। ব্যক্তিগত কাৰণত আজি বহুত দিনৰ পৰা ভিডিঅ' আপলোড কৰিব পৰা নাই, গতিকে পুনৰ আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজিৰ পৰা আপোনালোকে পুনৰ দৈনিক ভিডিঅ' দেখিবলৈ পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব, লগতে যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ লগত আছে বৰ্তমান দীপক লাহন আৰু মোৰ লগত আছে মদন। বৰ্তমান তেখেতে চাহ বনাই আছে আৰু বৰ্তমান আমি আজি এই ভিডিঅ'টো দেখাম চাৰিজনে আজি একেলগে ভাত খাম, যিহেতু এহেঁতৰ ৰুম হৈছে ওপৰত আৰু আমাৰ ৰুম এইটো। গতিকে আজি একেলগে গোটেইকেইটাই ভাত খাম, তাকো গাহৰি মাংসৰ লগত। গতিকে গোটেই ভিডিঅ'টো আপোনালোকে চাই থাকিব। ধন্যবাদ। এয়া আহি গ'ল গাহৰি মাংস। বাপৰে, ইমান ডাঙৰ চাইজ কৰিছে। তো এতিয়া মই দেখাইছোঁ আপোনালোকক গাহৰি মাংসৰ লগত কেনেদৰে বনাওঁ। ভিডিঅ'টো আপোনালোকে সকলোৱে চাই থাকিব। বৰ্তমান বইল কৰি আছোঁ গাহৰি মাংস, গতিকে আপোনালোকে চাওক। দেখিবলৈ পাইছে বইল কৰিছোঁ, তাৰপিছত সৰু কৰিব লাগিব আৰু তাৰপিছত বনাই আছোঁ। তো গাইজ, মই বনাবলৈ বৰ্তমান ষ্টাৰ্ট কৰি দিলোঁ। এয়া দেখিছে মাংসখিনি সৰু সৰুকৈ টুকুৰা টুকুৰ কৰি ল'লোঁ, লগতে তেল গৰম কৰি আছোঁ। এতিয়া নেক্সট মাংসখিনি ভাজিম এতিয়া।